हेलो नमस्कार फ्रेंड्स वेलकम जनाइছো আপোনালোকক এটা নতুন ভিডিও লৈ फ्रेंड्स কেইদিনমানৰ পৰা এটা মানে একেবাৰে বিতৰ্কিত টপিক চলি আছে এটা ট্ৰেন্ডিং টপিক চলি আছে যে বেগম জান নামৰ সেই ধাৰাবাহিকখনক লৈ এটা একেবাৰে বিভ্ৰান্তিৰ সৃষ্টি হৈ আছে প্ৰীতি কংগনাক ৰেপ কৰি জ্বলাই দিব লাগে এচিড ঢালি জ্বলাই দিব লাগে তেনেকুৱা ধৰণৰ মন্তব্য দিছে প্ৰীতি কংগনা হল এগৰাকী অভিনেত্ৰী যিগৰাকী অভিনেত্ৰীয়ে এইখন ধাৰাবাহিকত অভিনয় কৰিছিল মই এটা ক'ব নাযাওঁ এইখন বন্ধ কৰিব লাগে নে নালাগে আপোনালোকে বিচাৰ কৰিব কাৰণ মই এইবিলাক সিৰিয়েল বা ধাৰাবাহিক তেনেকুৱা ধৰণৰ লগত মই জড়িত নহয় আসলতে এটা কথা গম পাওঁ যদি মানুহে সমাজৰ বিপক্ষে গৈছে সমাজৰ যদি বিপৰীত দিশে ঢাল খাইছে তেনেহলে এখন কোৰ্ট কাছাৰী আছে আৰু তেওঁলোকে তাতে কি কৰিব পাৰে আপোনালোকৰ মত বিনিময় কৰিব পাৰে বা আপোনালোকে এটা কেছ ফাইল কৰিব পাৰে এটা এফআইআৰ দিব পাৰে যে এনেকুৱা এখন ধাৰাবাহিকে আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব লৈছে আৰু সেই কাৰণে সকলোৰে এটা কমেন্ট বোলা অপচন থাকে ফিডবেক থাকে সেইবিলাক দিয়াৰ পিছত মানুহে গম পোৱা যায় যে এইখন ধাৰাবাহিকে সঁচাই এনেকুৱা সৃষ্টি কৰিছে নেকি মোৰ যিখিনি জ্ঞান আছে সেইখিনিৰ ভিতৰত মোৰ এক্সপেৰিয়েন্সৰ ভিতৰত মই ক'ব বিচাৰো যে শুনক সকলো বস্তুৰে এটা ভাল দিশ আৰু বেয়া দিশ থাকে আমি যিসকলে আমি সিনেমা জগতত সিনেমা চোৱাৰ পিছত আমি কি দেখো মানুহে মাৰপিট কৰিছে কাৰোবাৰ ডিঙি কাটি দিছে আমি সেইটো নলও যে পিছত তেওঁ পাপৰ কি হয় পৰাচিত হোৱাৰ পিছত তেতিয়া মানে ভাল এটা নিউজ দিব বিচাৰে সেই পিকচাৰখনে সেই মুভি বা সেই সিনেমাখনে এটা ভাল দিশ দাঙি ধৰে আৰু সেইটো আমি ল'ব লাগে কিন্তু বেয়া যদি মদ খোৱা দেখাইছে সিগাৰেট খোৱা দেখাইছে মানুহক মাৰা দেখাইছে যদি আমি সেইটো লওঁ সেইটো সিনেমা পৰিচালনা কমিটি বা সিনেমাৰ ডাইৰেক্টৰ বা সিনেমাৰ এক্টৰ তেওঁলোকৰ ভুল নহয় ভুল আপোনাৰ কাৰণ আপুনি ল'ব পৰা নাই আপোনাৰ জ্ঞানে সেইখিনি ঢুকি পোৱা নাই গতিকে মই এইবিলাক নকওঁ জাস্ট আমাৰ অসমত গাঁৱে ভূঞে চহৰে নগৰে কেনেকুৱা ধৰণৰ মানুহ আছে আৰু কেনেকুৱা ধৰণৰ মেণ্টেলিটি লৈ জীয়াই আছে মই একেবাৰে আজি ক্লিয়াৰ কৰিম আপোনালোকৰ ওচৰত কেনেকুৱা ধৰণৰ চলিছে ফৰ এক্সাম্পল মই আপোনালোকক কথা কওঁ যে আপোনাৰ গাঁৱত যদি এখন যদি মানে ফাংচন পতা হয় মানে তো ফাংচন পতা হ'লে সাংস্কৃতিক সন্ধিয়াৰ কালেকশ্যন কৰিবৰ কাৰণে কিছুমান ল'ৰা ছোৱালীয়ে মানে গাঁৱত ৰাস্তাত কি কৰে কালেকশ্যন কৰে আৰু সেইবিলাক কালেকশ্যন কোনবিলাক ল'ৰাই কৰে যিবিলাক ল'ৰাৰ তাৰমানে কোনো ধৰণৰ কাম নাই ধৰা হ'ল তেওঁলোকৰ ঘৰৰ অৱস্থা পাতিও ইমান ভাল নহয় তেওঁলোকক খটুৱাই কি কৰে সেই ৰ'দে বতাহে মানে কি কৰে তেওঁলোকে সেই কালেকশ্যনবিলাক কৰে আৰু যেতিয়া যিদিনাখনে ফাংচন যিদিনাখনে মানে কাৰ্যসূচী হাতত লোৱা যায় গামোচাখন পিন্ধে কিছুমান ভদ্ৰ ব্যক্তিয়ে যিবিলাকে সেইবিলাক কামত কোনো ধৰণৰ জড়িতই নহয় তেওঁলোকে কোনো ধৰণৰ কালেকশ্যন কৰাই নাই কিন্তু সেইদিনাখন তেওঁলোকে বহুত ধুনীয়া ড্ৰেছ পাতি পিন্ধি আহি গামোচাখন তেওঁলোকে ল'ব আৰু যিখিনি খানা তৈয়াৰ কৰা হয় মাছ মাংসখিনি তেওঁলোকে খাব যিকেইজন ল'ৰা ছোৱালী সেই কালেকশ্যনত জড়িত হৈ আছিল যিকেইজনে ঘৰে ঘৰে যাই পেলাই পইচা উঠাইছিল তেওঁলোকৰ একো মানে অৰ্থই নাথাকে তেনেকুৱা ধৰণৰ হৈ আছে গতিকে আপোনালোকে মনত ৰাখিব যে চাওক আপুনি এজন মূল্যৱান মানুহ হয় আপোনাৰ মূল্যৱান সময়খিনি মূল্যৱান ঠাইত ইউজ কৰক আমাৰ তেনেকুৱা হৈছে মানুহে আন্দোলন কৰিব যায় এইটোৰ কাৰণে মই আন্দোলন কৰোঁ সেইটোৰ কাৰণে আন্দোলন কৰোঁ যিখিনি আন্দোলন কৰিব যায় যিখিনি আগত ভেটি যায় গুলি খায় মাৰ খায় পুলিচৰ পিটন খায় সেইখিনি চাব সেইখিনিৰ বেকগ্ৰাউণ্ড চাব সেইখিনি একো নাজানে তেওঁলোকে সহজ সৰল ল'ৰা হয় তেওঁলোকে মানুহৰ কথাত কাৰোবাৰ মানে উচতনিমূলক মন্তব্য শুনি আগুৱাই যায় মাৰপিট তেওঁলোকে খায় কিন্তু যিখিনি ভাল ঘৰৰ যিখিনিয়ে মানে বুজি পায় তেওঁলোক বুদ্ধিয়ক হয় যিখিনিয়ে উচতনিমূলক মন্তব্য দিয়ে তেওঁলোকে মানে এটা মানে টিকলিৰ সমানত মানে এটা মানে তেওঁলোকে মাৰ নাখায় আৰু তেওঁলোকে মানে কি হয় পুলিচৰ পিটন নাখায় একো নাখায় আপুনি চাব কৰবাত যদি কিবা ধৰ্ণা দিয়া হৈছে কিবা হৈছে মাৰ খাব গৰীব ঘৰৰ ল'ৰা ছোৱালীকেইটা মাৰ খাব গৰীব ঘৰৰ যাৰ ঘৰত খেতি বাতি কৰি আছে কিবা কৈ চলি আছে তেওঁলোকে মাৰ খাব যিকেইটাৰ ঘৰত টকা পইচা আছে তেওঁলোকেতো নাযায় এইবিলাকত আৰু যিকেইটাই উচতনিমূলক মন্তব্য দিছে তেওঁলোকে এসি ফাৰ্স্ট ক্লাস গাড়ীৰ ভিতৰত গৈ তেওঁলোকে লেকচাৰটো দি গুচি গ'ল আৰু আপোনালোকে এতিয়া আন্দোলন কৰি পেলাই আমাৰ সৰু ল'ৰা ছোৱালী যিখিনি আছে মানে তেওঁলোকে গম নাপায় গাঁৱৰ তেওঁবিলাকৰ পিটন হয় এইবিলাক আচলতে কি জানা এতিয়া আমাৰ অসমত হৈ গৈছে তই হিন্দু তই মুছলমান মোৰ ধৰ্ম শ্ৰেষ্ঠ তোৰ ধৰ্ম বেয়া তই হিন্দু তই মুছলমান এনেকৈ কৰি আছে কিন্তু আমি সেইবিলাক কৰি থাকক আমাক সেইবিলাক কৰি থাকিবলৈ দিছে আমি কৰি থাকোঁ সেইবিলাক যাতে বাহিৰৰ মানুহবিলাকে আহি আজি এতিয়া বিভিন্ন ধৰণৰ হস্পিটেল নিৰ্মাণ কাৰ্য চলি আছে ব্ৰিজৰ কাম চলি আছে তো সেইবিলাকত বাহিৰৰ ল'ৰা ছোৱালী আহি কাম কৰি ইনকাম কৰি লৈ যাক আমাৰ অসমীয়া ল'ৰা ছোৱালী কি কৰক যে তই হিন্দু তই মুছলমান তেনেকৈ কৰি থাকক চাওক এটা কথা আপোনালোকে জানিব যদি আপোনাক এটা মোবাইল লাগে যেতিয়ালৈকে মোবাইলটো আপোনাৰ হাতত নাপায় তেতিয়ালৈকে সেই মোবাইলটোৰ কথাই ভাবি থাকিব আৰু যেতিয়া মোবাইলটো পাব সেইদিনাখনৰ পৰা সেই প্ৰব্লেমটো সলভ হৈ যাব দ্যাট মিন্স কি জানে
আমাৰ মানুহে এটা কথাতে লাগি আছে চাওক যিটো কথাৰ একেবাৰে সীমাহীন যিটো কথাৰ কোনো ধৰণৰ মানে ভ্যালুৱে নাই যিটো কথা কেতিয়াও নহয় না আপুনি অসমত হিন্দু শেষ কৰিব পাৰিব না মুছলমান শেষ কৰিব পাৰিব কাৰণ সংবিধানত আছে হিন্দু মুছলমানৰ দেশ এখন আজাদ শংকৰ আজানৰ দেশ গতিকে ইয়াতে হিন্দু মুছলমানৰ কাজিয়া কৰি হিন্দুক তলত কৰি মুছলমানক তলত কৰি তেনেকুৱা ধৰণৰ যদি মনোভাৱ লৈ পেলাই আগবাঢ়িব খুজিছে ইট উইল বি জিৰো কাৰণ বিগ জিৰো হ'ব কাৰণ কোনেও এইটো কৰিব নোৱাৰে গতিকে আমি সেইবিলাকত লাগি আছোঁ আজি এতিয়া ৰেলৱে বিভাগত চাকৰি ওলাব কোনোবাই কিবা বিজনেছ কৰিব গুৱাহাটীখনত যাব টাউনত যাব বেলেগৰ ল'ৰা ছোৱালী আহি বাহিৰৰ পৰা আহি আজি ইয়াতে আমাৰ ওপৰত হৰ্তা কৰ্তা কৰি তেওঁলোকে ইয়াতে আহি পেলাই তেওঁলোকে অপাৰেট কৰি আছে আৰু ইয়াৰ পৰা টকা পইচা লৈ যায় অসমৰ পৰা লৈ যায় বেলেগ বহিৰাজ্যত লৈ গৈ আছে কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী সেইবিলাকত নালাগে আৰু যিসকল নেতা হওক পালি নেতা হওক যিবিলাকে তেওঁলোকে উচতনিমূলক মন্তব্য দিব বিচাৰে তেওঁলোকে কিন্তু অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে কোনো দিনাই মাত মাতা নাই তেওঁলোকে কিছুমান নহয় কিবা এটা আপোনালোকক উচতনিমূলক মন্তব্য দিব কিন্তু আমাৰ ব্ৰেইনে কাম নকৰে এইটো ঠিক কথা কৈছে এনেকৈ আমি কি কৰোঁ আমি কাজিয়া পেচালৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাওঁ আৰু ফলত আমাৰ প্ৰব্লেম আৰে আজি IIT আছে গুৱাহাটীত আমাৰ নিচেই ওচৰতে উত্তৰ গুৱাহাটীত IIT আছে অসমৰ কেইজন ল'ৰা IITত চিট পায় কিমান অসমত কিমান কি ব্যৱস্থা আছে গতিকে অসমীয়া ল'ৰা ছোৱালীয়ে কি কৰিছে অসমীয়া ল'ৰা ছোৱালী কি হৈছে অসমীয়া ল'ৰা ছোৱালী যিহেতু মানে কি আমাৰ মনবিলাক একেবাৰে কোমল হয় আমি মানুহৰ কথা ঢৌটো মিলাই আমি চলি যাওঁ কিন্তু আমি ডেভেলপ কৰিব নোৱাৰোঁ আপোনালোকে নিজকে ডেভেলপ কৰাৰ কাৰণে চেষ্টা কৰক কি এইবিলাক হিন্দু মুছলমান এইবিলাক কৰি আমি কিয় কোনটো দিশত গৈ আছোঁ আজি আমেৰিকা চাওক আমেৰিকাত কি হিন্দু মানুহ নাই আমেৰিকাত কি মুছলমান মানুহ নাই আমেৰিকাত কি খ্ৰীষ্টান মানুহ নাই তেওঁলোকৰ ল'ৰা ছোৱালী 18 বছৰ বয়স হোৱাৰ পিছতে তেওঁলোকে কি কৰে তেওঁলোকক ফ্ৰীডম দিয়া যায় যে আমাৰ ল'ৰা ছোৱালী এতিয়া বিয়াও পাতিব পাৰিব আৰু ল'ৰা ছোৱালী একেলগে থাকিব পাৰিব তেওঁলোকৰ ৰিলেশ্যনশ্বিপবিলাক মানে পাব্লিছ কৰি দিয়া হয় তেওঁলোকে পাব্লিছ কৰিব পাৰে কোনো ধৰণৰ অসুবিধা নাই তেওঁলোকক মানে নো ৰেষ্ট্ৰিকশ্যন আমাৰ কি হয় আমাৰ কিহৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কি কৰিব 18 বছৰ 20 বছৰ হৈছে তেওঁলোকে ভাবিব মই প্ৰেমিকক কেনেকৈ লগ কৰোঁ কেনেকৈ তাইৰ লগত কথা পাতিব যাওঁ কেনেকৈ ফুৰিব যাওঁ হৈ কৈ সেইটো বস্তুতে লাগি থাকিব গতিকে তেওঁলোকে ইনকামৰ কথা ভাবিবই নোৱাৰে হৈ আছে এনেকুৱা ধৰণেই হৈ আছে গতিকে চাওক এইবিলাক কথাত আপোনালোকে গুৰুত্ব নিদিব কাৰণ এখন কি আছে সংবিধান আছে নিয়ম কানুন আছে কোনেও তেনেকুৱা কৰি অসমৰ পৰা অসমীয়া সংস্কৃতি শেষ কৰিব নোৱাৰে অসমীয়া সংস্কৃতি শেষ কৰিব নোৱাৰে কোনোবাই ভাবিব পাৰে মুছলমানজন বেলেগ হিন্দুজন বেলেগ দুজন অসমীয়া নহয় তেনেকুৱা নহয় আৰে এটা মাকৰে সন্তান দুজন হ'লেও এজনে যদি নিজৰ মাতৃভূমিক ভাল পোৱা দেখায় আৰু আনজনে ভাল নাপায় ডেট মিনছ এনেকুৱা নহয় যে মানে এতিয়াও মাক ভাল নাপায় তেনেকুৱা নহয় ভাই মা এজনীয়ে হয় আমি দুজন পুত্ৰ গতিকে ময়ো মোৰ মাক ভাল পাওঁ গতিকে তেনেকুৱা ধৰণৰ মন্তব্য কৰি ইজনে সিজনৰ লগত কাজিয়া কৰি তেনেকৈ থকাতকৈ অসমত কি ঘটি আছে কি ঘটা নাই সেই মানে কি জানে এটা কমপ্লিট বেলেগ দিশত গৈ আছে গতিকে আপোনালোকৰ মনোভাৱবিলাক শেষ কৰক মনোভাৱবিলাক অকণমান কমপ্লিটলি ডিফাৰেণ্ট কৰক অসমত কেনেকৈ বিজনেছ কৰি অসমত কেনেকৈ এখন দোকান দি অসমত সৰু সুৰা শিল্প উদ্যোগ গঢ়াই তোলাই অসমৰ ল'ৰা ছোৱালীয়ে কেনেকৈ ডেভেলপ কৰিব পাৰে নিজকে টকা পইচা কেনেকৈ ইনকাম কৰিব পাৰে সেইবিলাক দিশত গুৰুত্ব দিয়ক আজি কি অমুক আন্দোলন কৰি দুজন মানুহক হেৰালোঁ কালি কি কমুক আন্দোলন কৰি দুজন মানুহক হেৰালোঁ এনেকুৱা ধৰণৰ কথাত আপোনালোকে কিয় যায় বেনিফিটটো কি কোনেও নোৱাৰে এনেকৈ নাভাবিবই যে অসমত তাৰমানে কি জানে আমাৰ ইয়াতে হিন্দু মুছলিম কৰি থাকক এইফালে আমি চাইনাক আক্ৰমণ কৰিব যাম আৰু চাইনাক আমি মানে তেওঁলোকক ধ্বংস কৰিব পাৰিম পাকিস্তানক আমি ধ্বংস কৰিব পাৰিম নাই আমাৰ ভাইৰ মাজতেই আমাৰ মিল নাই এইটো আমি দেখাই দিছোঁ কিয় জানে এইবিলাক কৰি থাকিলে আমাৰ বহিৰাজ্যৰ পৰা মানুহ আহিব ইয়াতে আমাৰ ভাগৰ বস্তুবিলাক তেওঁলোকে ল'ব এইবিলাকৰ কথা আমি চিন্তা কৰিবই নোৱাৰোঁ আমি অকল হিন্দু মুছলমান এনেকৈ কৰিয়ে চলিম আৰু যিবিলাকে কৰে তেনেকুৱা যিবিলাক আগত আহে বা যিবিলাকে এনেকুৱা ফাল্টু টপিকৰ ওপৰত কৰি থাকে তেওঁলোকৰ বেকগ্ৰাউণ্ডবিলাক চাব আপোনালোকে মই নিজেই কৈছোঁ বহুত ধুনীয়াকৈ যে চাব যিবিলাকে উচতনিমূলক মন্তব্য দিয়ে তেওঁলোকে মন্তব্যটো দি পেলাই সেইখিনি চিটুৱেশ্যনৰ পৰা কিন্তু গুচি যায় আৰু যিবিলাক প্ৰব্লেমত পৰে আজি যদি তোমাৰ দেউতাৰ অসুখ হয় হস্পিটেলত কিন্তু তুমি অকলে ৰখিবা তুমি এই যে ধৰ্ণা কৰিব গৈছা কিবা কৰিব গৈছা কোনো নাহে আফটাৰ অল কোনো নাহে নিজেই নিজৰ জয় কৰিব লাগিব গতিকে এইবিলাক কথাত গুৰুত্ব নিদিব নিয়ম কানুন আছে আইন আছে কোনোবাই কিবা যদি বেয়া মন্তব্য দিছে কোনোবাই যদি বেয়া এখন ধাৰাবাহিক দেখুৱাব বিচাৰিছে তাৰ বিপৰীতে এগেইনষ্টে কোৰ্ট কাছাৰীত বিচাৰ দিয়া হ'ব আৰু সেইখন বন্ধ কৰা হ'ব মই চোৱা নাই জাষ্ট কথাৰ প্ৰসংগত কৈছোঁ যদি সঁচাকৈ বেয়া হয় গতিকে এইবিলাক কথা